আজি কাচকলৰ কোফটা কাৰি বনাম বুলি লৈছোঁ। তাৰ বাবে আমাক প্ৰয়োজন হ'ব কল, কাচকল আৰু কোনো জেগাত ইয়াক পুৰাকল বুলিও কয়। মই দুটা কাচকল লৈছোঁ। এই ধৰণেৰে মই দুটা কাচকল বাকলিৰে সৈতে কুকাৰত দি দিছিলোঁ, কাৰণ বাকলিৰ সৈতে যদি কুকাৰত দি দিয়া যায় তেতিয়া মানে কাচকলটো অতি সহজেই বাকলিটো মানে যেতিয়া গেছৰ হুইচেল মৰাৰ পাছত অতি সহজে বাকলিটো গুচাই আহে। দেখা পাইছে ইমান ধুনীয়াকৈ মানে ওলাই আহিছে বাকলিটো। মই বাকলি চাকলি দিয়াৰ বাবে এনেকৈ ওলাই আহিছে। এইখিনিতে মই পিটিকি ল'ম। তাৰ বাবে মই ইয়াত অলপমান বেচনো যোগ কৰিম, চাই ল'ম, মানে পটককৈ গোটেইখিনি বেচন ঢালি নিদিওঁ, চাই ল'ম। যদি অলপ পাতলা যেন দেখোঁ তেতিয়া মই ইয়াত বেচন যোগ কৰিম। পাতলাটো হ'বই, কলত যিহেতু অলপ পানী আছে। ইয়াত মই এতিয়া পৰিমাণ অনুসৰি নিমখ দিম, তাৰ লগতে অলপমান ধনিয়া পাত দিছোঁ। পিঁয়াজ, আদা, নহৰু বেছি দিয়া নাই, দুটা মিহিকৈ কাটি লৈছোঁ। আদা অকণমান মিহিকৈ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া এটা মিহিকৈ কাটি লৈছোঁ। এইখিনি ইয়াতে দি দিম। হালধি দিম, তাৰপিছত অকণমান কাশ্মীৰী ৰেড চিলি, অকণমান গোটা জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ ইয়াতে। এতিয়া মই গোটেইখিনি সানি ল'ম। হাতেই সানিছোঁ, হাতে সানিলে যিহেতু ভাল হয়, বস্তুখিনিও ভালদৰে মিহলি হয়। আপোনালোকে খালি এটা কথা মন কৰিব, পোৰাকলখিনি যেতিয়া সিজাব বেছি পানী দি নিসিজাব, কাৰণ বেছি পানী দিলে বস্তুটো বেছি পানী সোমাই পেলাই মানে বেছি হেৰি হৈ যাব। এতিয়া দেখা পাইছে মই যে পানী কমত সিজাইছোঁ, মানে বহুত বস্তুটো পূৰা একদম টান হৈ আছে, মানে কোমলিছেও কিন্তু ইমান মানে হেৰি হৈ যোৱা নাই। মই হয়তো বেচন বেছি ব্যৱহাৰ কৰিবলগীয়া নহ'ব, অলপ ব্যৱহাৰ কৰিম। বেছিকৈ বেচন ব্যৱহাৰ কৰিলেও যেতিয়া খাবৰ টাইমত মানে কোফটাটো বেচন লাগিব, কলৰ যোনটো সোৱাদ থাকে সেইটো পোৱা নাযাব। এতিয়া মই ইয়াতে অলপ বেচন ব্যৱহাৰ কৰিম, যিহেতু এইখিনি তেলত ফ্ৰাই কৰিম, কিন্তু ইমানো প্ৰয়োজন নহ'ব মোক। এতিয়া দেখা পাইছে মই সানি পেলাই এনেকুৱা ধৰণৰ কৰি ল'লোঁ, মানে গোটেইখিনি মিক্স কৰাৰ পাছত এনেকুৱা লাডু এটা বনাই ল'লোঁ। তাৰপাছত এতিয়া আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী একোটা বল বনাই ল'ব পাৰে, মানে যেনেকুৱা শ্বেপ ইচ্ছা হয় আৰু যেনেকুৱা ধৰণৰ। কিছুমানে ডাঙৰ বনাব পাৰে, সৰু বনাব পাৰে, বা সৰু মানে মিডিয়াম চাইজৰো বনাব পাৰে। মই এনেকৈ বেচনত এনেকৈ লেটিয়াই দিছোঁ। এইটো আপোনালোকে নকৰিবও পাৰে, কিন্তু মই এনেকৈ কৰি দিছোঁ। কৰিলে ভাল হয়, কোফটাকেইটা এটা হৈ থাকে। এতিয়া মই অলপ সৰুকৈ বনাম, যিহেতু তেলত ভাজি হোৱাৰ পাছত কাৰীখন বনাওঁতে মানে আৰু অলপ ফুলিব, সেইকাৰণে বেছি ডাঙৰকৈ বনালে আৰু অলপ ডাঙৰ হৈ যাব ইয়াৰ চাইজটো। সেইকাৰণে অলপ সৰুকৈ বনোৱাই ভাল। আপোনালোকে এনেকৈ পকৰীও বনাই খাব পাৰে, পকৰী নিচিনাকৈ সন্ধিয়া চাহৰ লগত সৰু ল'ৰা ছোৱালীক দিব পাৰে। এতিয়া মই গোটেইখিনি এনেধৰণে বনাই ল'ম। দেখা পাইছে মোৰ শ্বেপটো এনেকুৱা ধৰণেৰে মই বনালোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপ মানে চেপেটা কৰি পিঠাৰ ডিজাইনৰো কৰিব পাৰে। মই যিহেতু গোল আকাৰত ভাল পাওঁ, গোলেই বনালোঁ। কোনোটো হয়তো ডাঙৰ হৈছে, মই তেনেকৈ বনাইছোৱেই। যদি বেছি হয় তেতিয়া সন্ধিয়া চাহৰ লগত যাব। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম তেলত। এতিয়া মই ইয়াতে পৰিমাণ অনুসৰি তেল দিছোঁ। এতিয়া মোৰ তেলখিনি পকিলে মই ইয়াতে এটাকৈ কোফটা দি যাম। আমি যিহেতু পুৰাকল বা কাচকল মানে ঘৰত যদি আনে, সদায় মানে একেটাকে খাই ভাল নালাগে। কেতিয়াবা হয়তো পিটিকা কৰি খাওঁ, কেতিয়াবা ফ্ৰাই কৰি খাওঁ, কিন্তু এনেকৈ বনাই খাই চাবচোন। কেতিয়াবা যদি নিৰামিষ ভাতো হয়, এনেকৈ খালে মানে বহুত ভাল লাগে। মই একেলগে গোটেইখিনি দি দিছোঁ, কাৰণ কেৰাহীখন ডাঙৰ। অলপ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। সাৱধানে লৰাব লাগিব। এতিয়া মই এটাকৈ সাৱধানে লৰাই দিম।
দেখা পাইছে বলখিনি মানে এটাও ভগা নাই কাৰণটো কিয় মানে গম পাইছে মই কৈছোঁ পানীখিনি যে মই কমকৈ দি সিজাইছিলোঁ সেইটো কাৰণে মানে এটা বলো ভাগি যোৱা নাই দেখা পাইছে কাঁচকলৰ পকৰা কেইটা মোৰ গোটেই মানে দুটা চাইড ধুনীয়াকৈ ৰঙা হৈ গৈছে এতিয়া মই এটা এটাকৈ কাঢ়ি লওঁ মই কাঢ়ি লোৱাৰ পাছত এনেকুৱা ধৰণৰ হ'ল দেখা পাইছে এতিয়া মই কাৰীটো শুনাম মানে এইটো হৈ গ'ল এটা মই ভাঙি দেখাই দিছোঁ দেখা পাইছে ইমান ধুনীয়া হৈছে ইতিমধ্যে গেছটো পাতি দিলোঁৱেই কেৰাহীখন গৰম হ'লেই তেল যোগ কৰি দিছোঁ কেৰাহীখন গৰম হ'ল এতিয়া মই ইয়াতে গোটা জিৰা দিছোঁ লগতে দুখিলা তেজপাত দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু অলপমান লং আৰু ইলাচি দিছোঁ এইখিনি মই এতিয়া অলপ সময় ভাজি ল'ম এতিয়া মই ইয়াতে পিঁয়াজ মিহিকৈ কাটি লৈছোঁ এতিয়া পিঁয়াজখিনি কালাৰ সলনি হোৱালৈকে ভালকৈ ভাজি ল'ম পিঁয়াজখিনি কালাৰটো চেঞ্জ হ'ল এতিয়া মই ইয়াতে এচামুচ আদা নহৰু গোটা জিৰা গোটা ধনিয়া আৰু এটা শুকান জলকীয়া এনেকৈ মিহিকৈ পেষ্ট বনাই লৈছোঁ এচামুচ ইয়াত যোগ কৰি দিছোঁ এতিয়া গোটেইখিনি ভালকৈ ভাজি ল'ম আদা নহৰুখিনি কেঁচা গোন্ধটো গ'ল ইয়াতে মই এতিয়া দুটা সৰুকৈ বিলাহী পেষ্ট বনাই লৈছোঁ এটা যোগ কৰি ল'ম আপোনালোকে বিলাহী পেষ্টৰ সলনি বিলাহী নিজে কাটি ব্যৱহাৰ কৰিব পাৰে এতিয়া মই গোটেইখিনি ভালকৈ ভাজি ল'ম এতিয়া মই ইয়াতে পৰিমাণ অনুসৰি নিমখ দিম লগতে মই হালধিও যোগ কৰি দিম এতিয়া মই ইয়াতে অকণমান কালাৰৰ বাবে কাশ্মীৰী ৰেড চিলি আৰু অকণমান গোটা ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিছোঁ বেলেগকৈ তেনেকৈ মানে একো মছলা ব্যৱহাৰ কৰা নাই এতিয়া মই গোটেইখিনি পানী শুকাই অহালৈকে ভালকৈ ভাজি লওঁ বিলাহীখিনি ইতিমধ্যে ভাজ খোৱা হৈ গ'ল এতিয়া মই ইয়াতে এটা সিজাই লোৱা আলু ব্যৱহাৰ কৰিম এতিয়া মই লৰাই দিম গোটেইখিনি মোৰ ইতিমধ্যে আলু বিলাহীখিনি ভাজ খোৱা হৈ গ'ল এতিয়া মই ইয়াতে এই মিক্সি জাৰতে অলপ বিলাহী পেষ্ট মানে পানী আছিল তাতে দি দিছোঁ এনেকৈ অলপমান মই গৰম পানী ব্যৱহাৰ কৰিম আপোনালোকে পানীৰ পৰিমাণটো চাই ল'ব যিহেতু মই বেছি জোল নকৰোঁ এতিয়া ইয়াতে মই মানে পকৰাকেইটা দি দিম আৰু কপ্তাকেইটা মই এতিয়া দি দিম গোটেইকেইটাই দি দিছোঁ যিহেতু মোৰ ঘৰত খাই সকলোৱে ভাল পায় এতিয়া মই ঢাকনাখন বন্ধ কৰি অলপ সময় এনেদৰে সিজিবলৈ দিম যাতে মানে কাৰী ভাগৰ যোনটো গোন্ধ বা সোৱাদ আছে যাতে কোফতাকেইটাৰ ভিতৰত সোমাই যায় মিডিয়াম ফ্লেমত সিজাব কোফতাখিনি ধুনীয়াকৈ উতলি আছে ইয়াতে মই অথনি পিচি লোৱাৰ আদা নহৰু আৰু গোটা জিৰা আধা মানে থৈ দিছিলোঁ তাৰে আধা চামুচ দি দিছোঁ ইয়াতে
লৰাওঁতে খালি আপোনালোকে সাৱধানে লৰাব এনেকুৱা উতলি থকা সময়তে মই এচামুচ টমেটো সস ব্যৱহাৰ কৰিছো এনেকৈ দিলে টেষ্টটো ভাল লাগে বেছিকৈ আমাৰ ইতিমধ্যে কোফতা কাৰীখন তৈয়াৰ হৈয়ে গৈছে মই এতিয়া শেষত মিহিকৈ কাটি লোৱা ধনিয়া পাত ব্যৱহাৰ কৰিছো আপোনালোকে এবাৰ ঘৰত নিশ্চয় বনাই চাব আৰু ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কৰিব কমেন্টছ কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই নিৰামিষ কেতিয়াবা থাকিলে এনেদৰে এবাৰ ঘৰত নিশ্চয় বনাই খাব যেহেতু কলৰ মানে সোৱাদটো সদায় একেটা খাই ভাল নালাগে এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰিব